নমস্কাৰ কাৰ্ডম কুমৰুক চুডুম আজি আমি কাংকান ডিফু ব্ৰাঞ্চৰ গ্ৰেণ্ড অপেনিঙত আজি উপস্থিত আছোঁ আৰু মোৰ লগত আছে আমাৰ সত্তাধিকাৰ বাইদেউ ডেইজি বাইদেউ লগতে আমাৰ জেচিং বাইদেউ চবেই চিনি পায় আমাৰ জেচিং বাইদেউক আমি নথৈ আনন্দিত যে আজি এতিয়া কাংকান ধেমাজি যেনেকৈ আমি জানো ধেমাজিৰ উপৰিও ডিব্ৰুগড় গুৱাহাটীত ব্ৰাঞ্চ আছে আৰু আজিৰ পৰা আমাৰ ডিফুটো দোকান হিচাপে এখন বুটিক হিচাপে এখন ব্ৰাঞ্চ অপেনিং গ্ৰেণ্ড অপেনিং হৈছে আৰু মই আশাবাদী যে আমাৰ কাৰ্বি আংলংবাসী ৰাইজ এই দোকানখনৰ পৰা বহুখিনি উপকৃত হ'ব আৰু তেওঁলোকে মেখেলা চাদৰৰ বিভিন্ন কালেকশ্যনছ আমাৰ ইয়াতে পাব বহুতো আমাৰ জাতি জনগোষ্ঠীয় যিবোৰ ডিজাইনছ এওঁলোকৰ মেখেলা চাদৰত আমি পাওঁ আগৰ পৰাই পাই আহিছোঁ লগতে কোৱালিটি খুব ধুনীয়া কোৱালিটি আৰু বিভিন্ন ধৰণৰ ভেৰিয়েশ্যনছ পাব কাপোৰত কটনৰ পৰা ধৰি কেঁচা পাটৰ পৰা ধৰি আমাৰ মুগা পাট সকলোখিনি ইয়াত পোৱা যায় গতিকে মই আশাবাদী লগতে বাইদেউসকলক মই আজি ইয়াত গ্ৰেণ্ড অপেনিং কৰাৰ বাবে শুভেচ্ছা জনাইছোঁ আৰু আশা কৰিছোঁ তেওঁলোকৰ যেন আৰু আগলৈ আৰু ডাঙৰ ডাঙৰ ব্ৰাঞ্চ খোলে আৰু আমিও তেওঁলোকৰ ধুনীয়া ধুনীয়া কালেকশ্যন পিন্ধিবলৈ আমি এটা সুবিধা পাওঁ সেইখিনি কৈ মই ইয়াতে আজি গ্ৰেণ্ড অপেনিং সামৰণি মাৰিছোঁ থেংক ইউ অকল অসমৰ মেখেলা চাদৰে নে আৰু অন্য পদ্ধতি কিবা কিবি বেলেগ জাতিৰ পোচাকো পোৱা যাব আছে বিভিন্ন ধৰণৰ পোচাক গোটেই নৰ্থ ইষ্টৰ যিখিনি আমাৰ ট্ৰাইবছ আছে মই নিজেও মোৰ মনত আছে ডিমাচা ডিজাইনো পিন্ধিছোঁ মিচিং ডিজাইন পিন্ধিছোঁ তেওঁলোকে বড়ো ডিজাইনছো ইনকৰ্পৰেট কৰে ডিজাইনবিলাকত চ' প্ৰত্যেক ট্ৰাইবে এটা ৰিপ্ৰেজেণ্টেশ্যন পায় তেওঁলোকৰ কাপোৰত কাৰ্বি ডিজাইনটো আমি মেখেলা চাদৰত বনাইছোঁ হয় কাৰ্বি ডিজাইনো আছে গতিকে কাৰ্বিবাসী ৰাইজো তেওঁলোকেও চাব পাৰে আহি কালেকশ্যনছ আৰু কেতিয়াবা তেওঁলোকে বিচাৰিলে কাষ্টমাইজো কৰি দিয়ে তেনেকৈ যি ডিজাইন লাগে সেইমতে কাষ্টমাইজো কৰা হয় আৰু আমাৰ কইনাসকলেও ইয়াৰ পৰা বহুখিনি ব্ৰাইডেল কালেকশ্যনো পায় আৰু ৰেঞ্জটো মই ভাবোঁ বহুতো মানে ৰিজনেবল প্ৰাইচত পোৱা যায় আৰু অফাৰ্ছো দিয়ে আৰু শুনিছোঁ এতিয়া বিহু অফাৰো আহিব গতিকে যদি বিহু কাপোৰ কোনোবাই লোৱা নাই আপোনালোকে আহি কালেকশ্যন চাব পাৰে আৰু চাই ইয়াৰ পৰা উপকৃত হ'ব পাৰে আৰু লগতে সকলোকে মই কাংকান ডিফু ব্ৰাঞ্চৰ তৰফৰ পৰা আগন্তুক বহাগী বিহুৰ শুভেচ্ছাও যাচিছোঁ এই ঠাইটো ক'বলৈ মই আমাৰ ডেইজি বাইদেউক অনুৰোধ জনাম আমাৰ এড্ৰেছ হৈছে গেলেক্সি মাৰ্কেট ফাৰ্ষ্ট ফ্ল'ৰ ৰুফটপ ৰেষ্টুৰেণ্টৰ একেবাৰে লগতে লাগি আছে জাষ্ট আপোনালোকে ফাৰ্ষ্ট ফ্ল'ৰ উঠি আহিলেই হ'ল লগালগ দেখাই পাব কাংকানখন আচলতে আপোনালোকৰ কাংকানখন বেলেগ আন এখন দোকানতকৈ বেলেগ বুলি কেনেকৈ ভাবে কিহৰ বিষয়ে ইউনিকনেছটো কি আচল কথা হৈছে কি আমাৰ কাংকানৰ মেইন ইউনিকনেছ হৈছে ইয়াত পিয়'ৰলি হেণ্ডলুম আইটেমখিনিহে পোৱা যায় হেণ্ডলুমৰ বাহিৰে আপোনালোকে ইয়াত কোনো ধৰণৰ মিক্স মেটেৰিয়েল নাপায় যদি মিক্স বুলি কয় আমি টচত মুগা সেই টচত মুগাহে যিটো নেকি 50-50 বুলি কয় সেয়াহে পোৱা যায় তাৰ বাহিৰে কোনো ধৰণৰ মিক্স নহয় চব বস্তু আপোনালোকে পিয়'ৰ পাব সেয়া আমাৰ স্পেচিয়েলিটি মেচিন মেডো নহয় হাতে বোৱা মেচিন মেড একো নাই হাতে বোৱা জুৱেলাৰীখিনি কিন্তু আমি যিহেতু চবে ড্ৰেছৰ সৈতে বিচাৰে সেইকাৰণে জুৱেলাৰীখিনি আমি অসমীয়া জুৱেলাৰী ৰাখোঁ কপাৰত গল্ড প্লেটেড আৰু কোনোবা যদি চিলভাৰ বেছো বিচাৰে মানে কাষ্টমাইজ কৰাই দিওঁ আৰু লগতে ৰাখোঁ আমি ধৰি লওক আমাৰ কাৰ্বি জুৱেলাৰী অথবা আমাৰ নাগা জুৱেলাৰী সেই তেনেকৈ ট্ৰেডিশ্যনেল জুৱেলাৰীখিনি ৰাখোঁ বেলেগ বেলেগ ট্ৰেডিশ্যন